हेलो फ्रेंड्स वेलकम बैक टू माय चैनल और मैं आपलोকৰ লগত প্ৰসেন সিংহা তো অহাকালি সোমবাৰ ব্যাংক নিফটি নিফটি কেনেকৈ মুভ কৰিব পাৰে কেনেকৈ ট্ৰেড কৰিব পাৰে বা আমি কেনেকৈ আমাৰ ট্ৰেডিং প্লান বনাব পাৰো যেহেতু মোৰ এটা পাৰ্সোনাল এনালাইসিস পাৰ্সোনাল ভিউ তো আপোনালোকৰ লগত শেয়াৰ কৰিছো অলৰেডি মাৰ্কেট আমি এই কেইদিন ধৰি দেখি আছো যে মাৰ্কেট এটা ডাউন ট্ৰেন্ডত ট্ৰেড কৰি আছে আৰু গ্যাপ আপ হৈ আছে তো মাৰ্কেট কিন্তু উইকলি ক্যান্ডেলত আমি যদি এনালাইসিস কৰো মাৰ্কেট কিন্তু ওপৰৰ পৰা এটা ফ্লোটিং ষ্টাৰ ক্যান্ডেল বনাই কিন্তু মাৰ্কেট তললৈ মুভ কৰিছে আৰু যেহেতু আমি ডেইলি ট্ৰেড কৰোঁ বা আমি ইণ্টাৰডে ট্ৰেড কৰোঁ ইণ্টাৰডে ট্ৰেড কৰাৰ কাৰণে কিছুমান লেভেল থাকিব তো প্ৰথমত আমি যেহেতু ট্ৰেডিং কৰাৰ কাৰণে কিন্তু আমাৰ অপশ্যন ট্ৰেডিঙত বেচিকেলি কিন্তু আমাৰ মেণ্টেলিটি আমাৰ ঠিক থাকিব লাগিব উইদাউট ট্ৰেডিং প্লান আমি যদি ট্ৰেড কৰোঁ আমাৰ কিন্তু ট্ৰেডিং যিখিনি চিষ্টেম অলপ খেলি মেলি হ'ব পাৰে তো আমি এডভান্স প্ৰিপেৰেশ্যন হ'ব লাগিব ট্ৰেডিঙৰ কাৰণে তো ঠিক আছে মাৰ্কেট আমাৰ ক্লজিং হৈছে 41,668ত ঠিক আছে তো আমি উইকলি এনালাইসিস অলৰেডি কৰিলোঁ তো উইকলি কেণ্ডেলত আমি দেখিলোঁ মাৰ্কেটে বেৰিছনেছ শ্ব' কৰি আছে আৰু ডেইলি কেণ্ডেলত যদি আমি দেখিছোঁ যে মাৰ্কেট ইয়াত এটা পজিং কেণ্ডেল বনাব লাগে ঠিক আছে যিহেতু এটা অলৰেডি ডাউন ট্ৰেণ্ড আৰু অলৰেডি 3 to 4 days ধৰি মাৰ্কেট চেলিং হৈ আছে তো অহাকালি একৰ্ডিং টু মাই এনালাইসিস যেহেতু এইটো এটা ৰেঞ্জত মাৰ্কেট অহাকালি ইয়াতে ডজি কেণ্ডেল বা ইয়াতে পজিং হ'ব পাৰে বা ইয়াতে সাইডৱেজ মাৰ্কেটো ট্ৰেড কৰিব পাৰে আইদাৰ মাৰ্কেট যদি ব্ৰেক কৰে ডাউন সাইড আইদাৰ যদি সেলিং প্ৰেছাৰ বহুত থাকে মাৰ্কেটে কিন্তু আমাক বহুত সোনকালে 1068 লেভেললৈ কিন্তু মাৰ্কেট ডাউন সাইড মুভ কৰিব পাৰে আৰু আপ সাইড আমাৰ থাকিব ফাৰ্ষ্ট আমাৰ টাৰ্গেট থাকিব 233 আৰু আইদাৰ থাকিব আমাৰ 42,500 এইটো এটা বহুত ডাঙৰ ৰেজিষ্টেন্স হৈ আছে অলৰেডি অপশ্যন চেইন আমি এনালাইসিস কৰিলোঁ অপশ্যন চেইনতো আমি দেখিছোঁ যে 41,500ত কিন্তু কি হৈছে মাৰ্কেট কিন্তু ইয়াতে এটা ডাঙৰ আমি সাপোর্ট দেখিছোঁ 41,500 ওকে 41,500 এটা লেভেল ইয়াতে কিন্তু সাপোর্ট আমি এটা শো কৰিছে মাৰ্কেটে আৰু আপ সাইডত আমি অলৰেডি দেখি আছো যে 42,500 কি হৈছে মাৰ্কেটে এটা ৰেজিষ্টেন্স ফেস কৰিছে ওকে তো আমি অপশ্যন চেইন এনালাইসিস কৰি এইখিনি বস্তু আমি ক্লিয়াৰলি দেখিছোঁ যে 42,500 কি হৈছে 18,000 যিখিনি পুট কন্ট্রাক্ট আছিলে কন্ট্রাক্টখিনি কিন্তু ইয়াতে ডিক্ৰিজ হৈছে তাৰ মানে কি আমাৰ আপসাইড যোৱা চান্সটো কম আছে তো মাৰ্কেট যদি আপসাইড যাবলৈ বিচাৰে ডাইৰেক্টলি মাৰ্কেটে মুভ নকৰে মাৰ্কেট হয়তো ইয়াতে কনসলিডেশন কৰিব পাৰে আৰু দেন ব্ৰেকআউট তো এইখিনি বস্তু আমি এনালাইসিস কৰিব আৰু 1 আৱাৰ টাইম ফ্ৰেমত যদি আমি চাওঁ আমি সদায় অলৱেজ মাৰ্কেটত আমি ট্ৰেড কৰাৰ আগতে আমি প্ৰিভিয়াছ ডে ল' আৰু তাৰ ডে হাই যেহেতু এইটো এটা ট্ৰেডিং ডে আছিলে 23 ডিসেম্বৰৰ এটা ট্ৰেডিং ডে তো 23 ডিসেম্বৰত আমি কি কৰিম যিটো মাৰ্কেটে হাই লগাইছে আমি 42,214 আমি এটা আমাৰ হৰিজন্টেল লাইন ড্ৰ কৰিম আৰু তাৰ ল' যেহেতু মাৰ্কেটত আমি হাই ল' আমি সদায় মাৰ্ক কৰিহে ট্ৰেড কৰিব লাগে আইদাৰ যদি মাৰ্কেট 41,500 তলত খোলে তো আমাৰ এটা সাপোর্ট ইনিশিয়াল কিন্তু আমাৰ 500 এটা সাপোর্ট কিন্তু মাৰ্কেটে ফেস কৰিব আইদাৰ যদি পজিশন নিউলি এড হয় তেতিয়া আমাৰ কিন্তু মাৰ্কেটৰ ডাউন সাইড যোৱা চান্স আছে কাৰণ কি অলৰেডি আমি দেখিছোঁ গ্লোবেল মাৰ্কেটতো সেল অফ আহিছে অলৰেডি কোভিডৰ নিউজ আহিছে তো একৰ্ডিং আমি এটা প্লান ৰাখিব লাগিব আইদাৰ মাৰ্কেট আপসাইড যদি যায় আমি যদি আমাৰ লেভেলটো আমাৰ ঠিক ৰাখোঁ আমি কিন্তু আপসাইডত এটা ট্ৰেড কৰিব পাৰোঁ ঠিক আছে তো আমি তাৰ লগতো কিন্তু আমি 42,000 লেভেলটো আমি পাহৰিব নালাগে 42,000 এটা ক্ৰুচিয়াছ লেভেল হয় মাৰ্কেটৰ কাৰণে অলৰেডি এইটো কিন্তু এটা আমাৰ কাৰণে বৰ্তমান 42,000 লেভেলটো কিন্তু আমাৰ কাৰণে ৰেজিষ্টেন্স হিচাপে কাম কৰিব তো এইখিনি বস্তু কিন্তু আমি লাইভ ট্ৰেডিঙত কিন্তু আমি এনেটো এনালাইসিস থাকিব লাগিব যেহেতু মাৰ্কেট এটা ডাউন ট্ৰেড অলৰেডি এটা ডাউন ট্ৰেণ্ডতে মাৰ্কেট ট্ৰেড হৈ আছে ঠিক আছে তো এইখিনি বস্তু আমি চাম মাৰ্কেটে কেনেকৈ আপসাইড মুভ কৰে বা মাৰ্কেটে মৰ্নিঙত গ্যাপ আপ গ্যাপ ডাউন এই বস্তুখিনি কিন্তু গোটেইখিনি আমাৰ এনালাইসিস লাগিব ডিপ এনালাইসিস কৰিহে কিন্তু আমি নেক্সট ট্ৰেডিং প্লান ৰাখিম তো এইখিনি লেভেলখিনি আমি ৰাখিব লাগিব মাইণ্ডত আৰু উইদাউট লেভেল যদি আমি ট্ৰেড কৰোঁ আমাৰ ফোমো এন্ট্ৰি আহি যাব মাৰ্কেটত তো ঠিক আছে তো নিফটি আমি চাম নিফটি অলমোষ্ট নিফটিও ডাউন ট্ৰেণ্ডত ট্ৰেড কৰি আছে নিফটি যদি আমি উইকলি ক্যান্ডেল এনালাইসিস কৰোঁ নিফটি অলৰেডি ডাউন ট্ৰেড কিন্তু আমি ইয়াতে দেখিছোঁ যে উইকলি ক্যান্ডেলত ইয়াতে এটা সাপোর্ট লেভেল আছে 17,780 লেভেল আৰু 800 লেভেল আমি ধৰিব কিন্তু আমি অপশ্যন চেইন এনালাইসিস হিচাপে দেখি আছোঁ যে ইয়াতে বেৰিছনেছ শ্ব' কৰিছে কিন্তু আমাৰ এজেক্স নিফটিয়ে কৈ আছে যে ইয়াতে এটা হোল্ড হ'ব লাগে ক্যান্ডেল আইদাৰ মাৰ্কেট ইয়াৰ পৰা কনসলিডেশন আইদাৰ ডাউন সাইড আইদাৰ কনসলিডেশন আইদাৰ আপ সাইড তো এইখিনি হ'ব মাৰ্কেটত কাৰণ কি কন্টিনিউ মাৰ্কেট সেল অফ নাহে মাৰ্কেটে অলপ পজ দিব বা অলপ আপসাইড কৰি দেন সেল আপ হ'ব আইদাৰ মাৰ্কেটে যদি এই লেভেলটো কালি ব্ৰেক কৰে ঠিক আছে যদি মাৰ্কেটে মৰ্নিঙত
গেপ আপ হৈ বা গেপ ডাউন হৈ এই লেভেলটো যদি আপছাইডত ব্ৰেক কৰে তেতিয়া চান্সেছ থাকিব যে মাৰ্কেট অলপ আপছাইড হোৱাৰ কাৰণে আইদাৰ যদি এই লেভেলটোক ৰেচপেক্ট কৰে ৰেজিষ্টেঞ্চ কৰে আকৌ কিন্তু চেল হ'ব আহিব এই বস্তুখিনি আমাৰ হায়াৰ ল' লোৱাৰ হাই এই লেভেলটো এণ্ট্ৰি হ'ব পাৰে এই বস্তুখিনি আমি ফ'ল' কৰিব লাগে এই যিটো এতিয়া ট্ৰেডিং হ'ব অহাকালিলৈ যিটো মনডে যিটো ট্ৰেডিং হ'ব তো ট্ৰেডিঙত আমি সদায় আমাৰ নিজৰ লেভেল আমাৰ নিজৰ পাৰ্চনেল এনালাইচিছ ডিপ এনালাইচিছ আমাৰ লাগিব তেতিয়া কিন্তু আমি ট্ৰেডিঙত আমাৰ যদি আমাৰ ট্ৰেডিঙৰ এডভান্স আমাৰ প্লান থাকে যিহেতু আমি বাহিৰলৈ যাওঁ বা ক'ৰবালৈ যাওঁ আমাৰ কি থাকে এটা প্লান থাকে বা আমাৰ ডে এটা ৰুটিন থাকে আৰু ৰুটিন মতে কাম কৰোঁ যদি আমাৰ ট্ৰেডিঙত কোনো ৰুটিন নাই চৰি ফ্ৰেণ্ডছ যদি আমাৰ ট্ৰেডিঙত কোনো ৰুটিন নাই তেতিয়া কিন্তু আমি ট্ৰেডিঙৰ আমাৰ ছাকচেছ হোৱাৰ ৰেটটো কম কাৰণ কি এটা হিউজ ডাউন ছাইড মুভ হৈছে এইকেইদিন তো অলৰেডি ইয়াতে কিন্তু পজিশ্যন অলৰেডি ইয়াতে চেলাৰৰ পজিশ্যন এণ্ট্ৰি হৈ আছে তো তেওঁলোকে প্ৰফিট যদি বুক কৰে আইদাৰ মাৰ্কেট গেপ আপ হ'ব আইদাৰ যদি তেওঁলোকে অলপ প্ৰফিট বুক কৰে আইদাৰ যদি আকৌ তেওঁলোকে চেলিং প্ৰেছাৰ দিয়ে মাৰ্কেটত যদি গ্ল'বেল নিউজৰ ওপৰতো মাৰ্কেট বহুত বিহেভ কৰে কাৰণ কি অলৰেডি ক'ভিড নিউজ আইদাৰ আমি বহুত তেনেকুৱা নিউজ পাই আছোঁ তাৰ কাৰণে মাৰ্কেটৰ ফলিং হোৱা চান্সটো বহুত বেছি দেখিছোঁ আমি যে মাৰ্কেট এটা ডাউন ট্ৰেণ্ড কৰি আছে তো এইখিনি বস্তু আমি লেভেলখিনি আমি মাইণ্ডত ৰাখিব লাগে 18,000 এটা লেভেল হ'ব পাৰে 18,000 এটা ৰেজিষ্টেঞ্চ ফেচ কৰিব কিন্তু ফ্ৰেণ্ডছ আৰু 17,500 এটা ডাঙৰ এটা ছাপৰ্ট কিন্তু মাৰ্কেট ফেচ কৰিব অলৰেডি আমি অপশ্যন চেইনত অলৰেডি এনালাইচিছ কৰিলোঁ যে অপশ্যন চেইনে আমাক দেখাই দিছে 17,500 এটা ডাঙৰ এটা ছাপৰ্ট মাৰ্কৰ কাৰণে আৰু 18,000 কিন্তু এটা ৰেজিষ্টেঞ্চ অলৰেডি আমি দেখিছোঁ এই যিখিনি কন্ট্ৰেক্টছ এড হৈ আছে অলৰেডি আমি যদি 700 দেখিছোঁ 700 কিন্তু আমি দেখিছোঁ 700 এটা মাৰ্কেটৰ কাৰণে কিন্তু ছাপৰ্ট হ'ব পাৰে 24,000 ইয়াতে কিন্তু ওৱাই আমি এড হোৱা দেখিছোঁ তো এই বস্তুখিনি আমাক লাগিব আমাৰ এই বস্তুখিনি এনালাইচিছ লাগিব মাৰ্কেট যদি মৰ্ণিঙতে যদি গেপ আপ হৈ যায় আমি ৱেইট কৰিম আইদাৰ যদি ইয়াতে হোল্ড কৰি মাৰ্কেট ওপৰলৈ যায় তাৰ মানে কি মাৰ্কেটে অলপ বুলিছনেছ আছে আৰু প্ৰিভিয়াছ ডে হাই আমি সদায় এইটো মাৰ্ক কৰিম 18,052 প্ৰিভিয়াছ ডে হাই যেতিয়া মাৰ্কেট ব্ৰেক কৰিব উইথ ৰিটেষ্ট কৰাৰ পিছতেহে আমি বাই কৰিম যদি মাৰ্কেটে মৰ্ণিঙত গেপ আপ যদি হৈছে মাৰ্কেট ঠিক আছে তো আমি এটা আমাৰ নিজৰ নিৰ্দিষ্ট এটা এনালিচিছ মাৰ্কেট যদি মৰ্ণিঙত গেপ আপ হৈছে আমি ইয়াতে এণ্ট্ৰি নলওঁ আইদাৰ মাৰ্কেট ব্ৰেক কৰি আইদাৰ ইয়াতে ছাপৰ্ট লৈ যদি ব্ৰেক কৰিছে দিছ লেভেল হ'ব আমাৰ এণ্ট্ৰি ইয়াত আমি এণ্ট্ৰি আৰু টাৰ্গেট আমি এইটো ধৰিব পাৰোঁ মাৰ্কেটত ঠিক আছে তো এনেকৈ আমি আমাৰ প্ৰিভিয়াছ ডে আমাৰ এডভান্স ওৱান ডে আমি এডভান্স আমাৰ ট্ৰেডিং প্লান লাগিব আইদাৰ যদি মাৰ্কেট ডাউন ছাইড মুভ কৰে কি কৰিম আমি আইদাৰ মাৰ্কেট ডাউন ছাইড আমি ৱেইট কৰিম যদি বহুত ডাঙৰ যদি গেপ আপ খুলি গৈছে মাৰ্কেটত আমি কিন্তু চেল নকৰোঁ কাৰণ কি বহুত ডাঙৰ গেপ আপ খোলাৰ লগে লগে মাৰ্কেট কিন্তু হিউজ এটা বাইং আহি যাব আৰু যদি আমাৰ পজিশ্যন ইয়াত বা ইয়াত আমি এণ্ট্ৰি কৰিছোঁ আমাৰ কিন্তু হিউজ ষ্টপ লছ আমাৰ কিন্তু হিট হ'ব কাৰণ কি আমি কেতিয়াও আমি হিউজ গেপ আপ বা গেপ ডাউনৰ লগে লগে আমি ট্ৰেড ল'ব নালাগে আমি ৱেইট কৰিব লাগে আৰু প্ৰাইজেকশ্যন দেখিয়ে আমি ট্ৰেড কৰিব লাগে তো এইখিনি থাকিলে আমাৰ মনডে এনালাইচিছ থাকিলে তো আপোনালোকে ট্ৰেড কৰক আৰু চিষ্টেমেটিক ট্ৰেড কৰক চিষ্টেমেটিক ট্ৰেড কৰিলেহে আপুনি প্ৰফিটেবল ট্ৰেড হ'ব পাৰিব আৰু চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ ডিছক্ৰিপশ্যন বক্সত আমাৰ লিংক থাকিব আপোনালোকে যাৰ ডিমেট একাউণ্ট খোলা নাই আপোনালোকে জিৰ'দা হওক ফায়াৰ্ছত আপোনালোকে ডিমেট একাউণ্ট খুলি ল'ব পাৰে